সো হে গাইজ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপোনালোকে চাই আছে জীৱন ব্লগ। তো নিশ্চয় টাইটেল আৰু থাম্বনেইলটো দেখি গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত লৈ বনাবলৈ গৈছোঁ। মই বৰ্তমান গৈ আছোঁ আমাৰ আহোম ৰজাৰ দিনৰ 600 বছৰ আগৰ এটা দৌল স্থাপন কৰা হৈছিলে, যিটো দৌলৰ নাম হৈছে মাগ্ন দৌল। তাকে চাবলৈ গৈছোঁ, ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ, যিহেতু মই ইউটিউব চেনেল এটা নতুনকৈ খুলিছোঁ আৰু ছেকেণ্ড ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই ভাল পালে নে নাপালে কমেণ্ট এটা কৰি জনাব। আৰু মই অকলে নাযাওঁ, মোৰ লগত যাব বিটু। তো দেৰি নকৰোঁ, তো সময় বহুত হৈ গ'ল। তো বিটু ঘৰত যাওঁ, বিটু ঘৰত একদম লগ পাইছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। ঘৰত বৰ্তমান সেই পাই গ'লোঁ বিটু দাৰ ঘৰত। বিটু দা কি খবৰ? মজা। কি হ'ল খবৰ খাতি কেনেকুৱা? মানুহটো কোলা ঘুচা যে কেলে পথাৰ লাগিছা নি? ৰ'দত পথাৰ ধুনীয়াকৈ দুইটা চাইকেল দুখন লৈ পূৰা ওলাই আহিলোঁ। তো আহি মানে ভালে ভালে পালোঁহি। তো এইখন দলংখন আছে মাগ্ন দৌলটো, এই আগলৈ আছে, এই আগলৈ। তাৰ ভিতৰত যাম এতিয়া, আপোনালোকে চাই থাকক। আৰু মানে এয়া ইউটিউব চেনেল এটা আছিলে, তো ইউটিউব চেনেল নামটো কি আছিলে? বিটু অফিচিয়েল ইউটিউব চেনেলটো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থৈছোঁ, সকলোৱে গৈ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যদি মোৰ ইনষ্টাগ্ৰামটো আপোনালোকে ফ'ল' কৰা নাই, ডেছক্ৰিপশ্যনৰ লিংকটো দি থোৱা আছে, ফ'ল' কৰি দিব। বন্ধুসকল ধুনীয়াকৈ পূৰা চাকি ধূপ লৈ ল'লোঁ, ধুনীয়াকৈ ভিতৰত গৈ জ্বলাওঁগৈ। জ্বলাই লৈ আপোনালোক একদম ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। ভিডিঅ'টোলৈকে চাই থাকক। বন্ধুসকল ধুনীয়াকৈ আহিলোঁ, আহি পিনি ধূপ চুপ চাকি থাকি লৈ পিনি একদম ভিতৰত পাই গ'লোহি। তো ভিতৰত যাম এতিয়া। তো বিটু ভিতৰত যাওঁ। তো যি কি নহ'ল ভিতৰত গ'লোঁ, চাকিটো জ্বলালোঁ ফাৰ্ষ্টত জ্বলাই পিনি গোটেই চব দুখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো পিলিঙাটো বজাই লওঁ। কৃষ্ণ একদম পূৰা ধুনীয়াকৈ গেটখন খুলি ল'লোঁ। গেটখন খুলি পূৰা ভিতৰত সোমাই আহিলোঁ। ভিতৰত চাওক না কিমান এন্ধাৰ হৈ আছে। তো চাকি তাকি জ্বলাই থোৱা আছে, এন্ধাৰ হৈ আছে। ইমানকৈ দুখাব নোৱাৰিম, এন্ধাৰ হৈ আছে যে। যিহেতু মই চাকি ধূপ জ্বলাই লওঁ, জ্বলাই পেলি আপোনালোকক লগ পাই আছোঁ। তো মানে বন্ধুসকল ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ। ধূপ চাকি জ্বলাই মেলি তো পূৰা বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰত মানে তো চাওকচোন পূৰা ভিউটো চাই লওক ধুনীয়াকৈ। তো মাগ্ন দৌলটো চাই লওক ধুনীয়াকৈ। আৰু মানে সন্মুখৰ পৰা যাবলৈ চেষ্টা কৰিম। আৰু বিটু তো পূৰা চাকি জ্বলাইছিলে, বিটু আহিলে এইফালে চাওক। সেই নহয়, তোক মই কথা এটা সুধোঁ। থালিখন পিছত এদিন কথা এটা সুধোঁ, চিধা সঁচাকৈ উত্তৰ দিবিনে নিদিয়? সেই নহয়, তই ভগৱানৰ ওচৰত চাকিটো জ্বলালি, ধূপটো জ্বলালি, কিবা মানে মনটো চনত মাগিছ নি কাৰোবাৰ কাৰণে? নাই এনেই কিবা এটা হোৱা নাইতো? যদি কোনোবা আহিব লাগিছে SMS কৰিলে হ'ল। মই বিশেষকৈ ইমান বেছিকৈ মানে ভবা নাই। যাৰ ফোনত কৈছোঁ মই ভালে হ'লে মানে মানুহটো ভালে হ'লে থাকিলেই হ'ল। আৰু মানে কি বন্ধুসকল, মই মাগ্ন দৌলৰ বিষয়ে ইমানকৈ নাজানো। যিখিনি জানিছোঁ মানে ইমানখিনি ক'বলৈ চেষ্টা কৰিম। মানে যিহেতু মানে বহুত দিনৰ আগৰ পুৰণি দৌল আছে, আহোম ৰাজত্বৰ দিনতে স্থাপন কৰা হৈছিল নেকি কোৱা শুনিছোঁ। মানুহবিলাকে কিমান চনত কেতিয়া স্থাপন হৈছিলে নাজানো। যিহেতু এইটো পূৰা কি ধুনীয়াকৈ মানে আগতে অলপ, এতিয়া মানে পূৰা অলপ মেৰামতি কৰিলে, পূৰা ৰং চং অলপ কৰিলে নেকি, দেখিবলৈ ধুনীয়া লাগিছে। আৰু পূৰা বিটুৱে ভিডিঅ' বনাই আছে চাওক। মানে এইটো কি বুলি ক'ম আৰু, মই মানে ইমানকৈ নাজানো বিশেষকৈ। আৰু মানে ইয়াত এটা মানে সুৰংগ আছিলে, যিটো সুৰংগত খানি মানে তলদি যাব পাৰি। সুৰংগটো এইটো চাওক, এইটো পূৰা ঢাকি থৈছে। এইটো সুৰংগটো ইয়াৰ তলদি ক'ৰবালৈ যাব পৰা হয় বোলে। তলদি মানে আহোম ৰজা দিনতে হেৰি কৰিছিলে নেকি, ইয়াৰ তলদি ক'ৰবালৈ যাব পৰা হয়। আৰু ইমানকৈ বিশেষকৈ নাজানো, যিখিনি জানো মানে এইখিনি ক'বলৈ চেষ্টা কৰিছোঁ ইয়াৰ বিষয়ে। আৰু মানে পূৰা বান্ধি গ'লোঁ চাওক। মাটি কিমান আছে ইয়াত? মাটি বহুত আছে বাৰু, মাটি যথেষ্ট মাটি আছে। আৰু মানে বন্ধুসকলে এইফালে দেখিছে না, হাতখন দেখিছে না, ইফালে এটা কিবা মানে কি বুলি কয়, এখন কিবা পাৰ্ক বুলি কয়, পাৰ্ক নে কি নাজানো। আৰু মানে হ'লচেলে বিশেষকৈ আহিলে মানে ইয়াত মানুহ দূৰণিৰ পৰাহে যায়। যিহেতু খেলা জোলনা চোলনা কিবা কিবি খেলা বস্তু আছে, যিমানখিনি পাওঁ দেখাবলৈ চেষ্টা কৰিম। আৰু মানে বন্ধুসকল ফটো চটো মাৰিলোঁ। বন্ধুসকল এতিয়া যাওঁ বলক পাৰ্কখন চাওঁগৈ। পাৰ্কখন চাই পিনি ভিডিঅ'টো সামৰিম। আৰু দুখাবলৈ ইমান বস্তু নাই, যিখিনি পাৰিলোঁ দুখালোঁ আৰু নে কি বিটু? তো কিবা এটা কৰি চাওঁ ফটোটো উঠাই ধুনীয়াকৈ মাগ্ন দৌলটো ফটো মাৰি লৈছোঁ। আৰু ফটো চটো মাৰিলোঁ কেইটামান, আৰু ফটো মাৰিবলৈ আছে। তাত গৈ লগ পাই লওঁ পূৰা ধুনীয়াকৈ। কি আছেনো চাওঁগৈচোন, বস্তুবিলাক দেখা নাই, আগে পিছে অহা নাই, আজি আহিছোঁ। ভিডিঅ'টো সামৰণি মাৰি দিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুন এটা পুনৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আহি আছে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।